নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া কি আপোনালোকে চিনি পাইছেনে? হয়তো চিনি পোৱাসকলে পাইছে। এয়া হৈছে বেতগাজ। আমাৰ এই ৰাণী অঞ্চলৰ মানে বেতগাজটো ওলায়, কিন্তু ইয়াৰ লোকেল মানুহবিলাকে কেনেকৈ খায় নাজানে দেখোন। তাকে জনাসকলেতো জানেই দিয়কচোন, আমিতো আগৰ পৰা খাই আহিছোঁ। বেতগাজ আমাৰ প্ৰিয় নহয় জানো। এই বেতগাজবিলাক এনেকৈ ভিতৰৰ অংশটো যিবিলাক কোমল কোমল হয় সেইখিনি এনেকৈ ভাঙি দিলেও ধুনীয়াকৈ ভাঙি যায়। সেইবিলাক সৰু সৰুকৈ ইয়াত দেখা পাইছেনে, কাটি লৈছোঁ। এনেদৰে কাটি মই ভাজি দিম। বেতগাজৰ লগতে মই আৰু ৰান্ধিব লৈছোঁ এয়া চেংমৰা শাক। এই চেংমৰাও যদি খাব পাৰে ভাল, হেল্থৰ কাৰণে দুইবিধে ভাল নহয় জানো। চেংমৰাখিনিও মই ধুনীয়াকৈ চাফা কৰি এতিয়া সৰু সৰুকৈ কাটি ল'ম আৰু ভাজি দিম। এতিয়া বেতগাজখিনি উঠাই ল'লোঁ পানীৰ পৰা ধুনীয়াকৈ, আৰু এয়া ভাজিবৰ কাৰণে মই ৰেডি কৰি লৈছোঁ অলপমান পিঁয়াজ আৰু জলকীয়া এটা। বেতগাজখিনি অলপ সময় ভজাৰ পিছত এয়া দেখিছেনে ধুনীয়াকৈ হৈ গ'ল। অলপ কোমল কোমল হৈ যায়। এতিয়া খাবলৈ আমাৰ ৰেডি হৈ গ'ল। আৰু এই বেতগাজখিনি খাবৰ কাৰণে সোৱাদটো হৈছে অকণমান তিতা তিতা। মানে বেতগাজ কেইবাবিধো আছে। এটা সৰু সৰু বেত আছে, সেই বেতটো কিন্তু অলপমান বেছিয়ে তিতা, আৰু সেইটোহে আচলতে খাই বেছি ভাল লাগে। এইটো অলপমানহে তিতা। এতিয়া মই ৰান্ধিম এয়া চেংমৰা শাকখিনি। আপোনালোকে যদি ভিডিঅ'টো চাইছে বহুত ধন্যবাদ। আৰু বেতগাজবিলাক আপোনালোকে পুৰিও খাব পাৰে।